হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। আজি মই অন্য এটা প্ৰশ্ন লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। প্ৰশ্নটো হৈছে 1857 চনৰ বিদ্ৰোহৰ মূল কাৰণসমূহ উল্লেখ কৰা। এই বিদ্ৰোহ বিফল হোৱাৰ কাৰণসমূহ আলোচনা কৰা। মেনশ্যন দ্য মেইন কজেছ অফ দ্য ৰিভল্ট 1857, ডিছকাছ দ্য ৰিজন ফৰ ইটছ ফেইলাৰ। 250টা শব্দৰ ভিতৰত লিখিব লাগিব আৰু 15 নম্বৰ বাবে হয়। ইয়াত মেইনলি কৈছে কি মূল কাৰণসমূহ উল্লেখ কৰা আৰু বিফল হোৱাৰ কাৰণসমূহ আলোচনা কৰা। গতিকে এই দুটা কিৱৰ্ডছ হয়, এইটো আমি চাব লাগিব, ইয়াৰ ওপৰত আমি জোৰ দিব লাগিব। এতিয়া মই এটা আৰম্ভণি দিছোঁ, আৰম্ভণিটো চাই লওঁ আহক। 1857 চনৰ বিদ্ৰোহটোৱেই আছিল ব্ৰিটিছৰ ঔপনিৱেশিক অত্যাচাৰৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় আৰম্ভণি। ইয়াত 1857 যিটো বিদ্ৰোহ সেইটো আণ্ডাৰলাইন কৰা হৈছে আৰু স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় আৰম্ভণি ইয়াতো আণ্ডাৰলাইন কৰিছোঁ, কাৰণ এই দুটাত মেইন কিৱৰ্ড। 1857 চনৰ 10 মে'ত বেংগল প্ৰেচিডেন্সিৰ চিপাহীসকলৰ দ্বাৰা ইংৰাজ বিষয়াৰ বিৰুদ্ধে মেৰুটত চিপাহী বিদ্ৰোহ হিচাপে আৰম্ভ হোৱা এই বিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতাৰ যুদ্ধ, ভাৰতীয় বিদ্ৰোহ, মহান বিদ্ৰোহ আদি নামেৰে জনা যায়। গতিকে ইয়াত যি বেংগল প্ৰেচিডেন্সিৰ চিপাহী বুলি কোৱা হৈছে এইটো একচুৱেলি কিৱৰ্ড হয়, গতিকে ইয়াত আণ্ডাৰলাইন কৰা হৈছে। আপোনালোকে নিশ্চয় জানে মেৰুট হৈছে উত্তৰ প্ৰদেশৰ পশ্চিম অংশত থকা এটা ডাঙৰ চহৰ হয়। ইয়াক আমি দিল্লী এনচিআৰ বুলিও জানো। দিল্লী এনচিআৰ মানে নেশ্যনেল কেপিটেল ৰিজনৰ এটা অংশ বুলি গণ্য কৰা হয়। ই দিল্লীৰ পৰা প্ৰায় 70 কিলোমিটাৰ দূৰত্বত আছে। ইতিহাসত 1857 চনৰ যি বিদ্ৰোহ, ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্সৰ আৰম্ভণিৰ স্থান হিচাপে ই জনপ্ৰিয় মেৰুট। ইয়াত ফিডবেক দিছে ফেয়াৰ ইন্ট্ৰডাকশ্যন ভাল হৈছে। তাৰপাছত মই আগলৈ লিখিছোঁ, কিন্তু ইয়াত মাজত এটা ফিডবেকত লিখা হৈছে যে ৰাইট হেডিং। এই দুটা বিষয়ৰ মাজত যদি মই এটা হেডিং দি বক্স বনাই লিখিলোহেঁতেন তেতিয়া এনচাৰ ভাল হ'লহেঁতেন, কিন্তু মই সেইটো নিলিখিলোঁ বাৰু। এতিয়া যিয়েই নহওক কি লিখিছিলোঁ সেইটো চাওঁ। 1857 চনৰ বিদ্ৰোহৰ কাৰণসমূহ চাবলৈ গ'লে এনফিল্ড ৰাইফলৰ প্ৰৱৰ্তনক তাৎক্ষণিক কাৰণ হিচাপে গণ্য কৰা হয়। নতুন ৰাইফলটোৰ কাৰ্টিজটো লোড কৰাৰ আগতে কামুৰিব লাগিছিল আৰু গ্ৰীজটো গো মাংস আৰু গাহৰিৰ চৰ্বিৰ পৰা তৈয়াৰ কৰা বুলি প্ৰচাৰ হৈছিল। ইয়াৰ ফলতেই এই বিদ্ৰোহৰ সূচনা হৈছিল। কিন্তু কেৱল এই একমাত্ৰ কাৰণৰ দ্বাৰা এই বিদ্ৰোহটো আৰম্ভ হোৱা নাছিল। ইয়াৰ নেপথ্যত আছিল আন কেইবাটাও প্ৰচলিত কাৰণ, যিটো অতীতৰ পৰা আগৰ পৰা হিষ্ট্ৰীৰ লগত জড়িত কিছুমান প্ৰচলিত কাৰণ আছিল, আৰু লগতে এই ৰাইফলৰ কাৰ্টিজটো কামুৰিবলগীয়া এনফিল্ড ৰাইফলৰ প্ৰৱৰ্তনৰ ব্যৱহাৰ, এইটো হৈছে তাৎক্ষণিক কাৰণ। গতিকে ইয়াত প্ৰচলিত কাৰণত অকণমান আখৰটো অস্পষ্ট হৈছে, গতিকে ইয়াত ৰেড এটা হেৰি কৰি থৈছে, মাৰ্ক কৰি থৈছে। তাৰ পাছত চাওঁ চিপাহী বিদ্ৰোহৰ কাৰণ, যিটো প্ৰথমতে ইয়াত কুৱেশ্যনত দিছিলে নহয় জানো, চিপাহী বিদ্ৰোহৰ মূল কাৰণসমূহ। গতিকে সেই কাৰণসমূহ আমি আলোচনা কৰিম এতিয়া। কি কিহৰ কাৰণে চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল সেই বিষয়ে মই এনেদৰে এটা প্ৰেজেণ্টেশ্যন বনাব বিচাৰিছোঁ। চিপাহী বিদ্ৰোহৰ কাৰণ এইটো হেডিং দি বক্সৰ সহায়ত এনেদৰে লিখিব বিচাৰিছোঁ। এইটো ছাইডে দিছোঁ মই প্ৰচলিত কাৰণ, যি আগৰ পৰা প্ৰচলিত হৈ আছিলে বিভিন্ন ইয়াৰ নেপথ্যত বিভিন্ন কাৰণ আছিলে। সেইখিনি এটা হৈছে প্ৰচলিত কাৰণ আৰু এটা হৈছে তাৎক্ষণিক কাৰণ। গতিকে আহক এই দুইটাই ডিছকাশ্যন কৰোঁ। প্ৰথমতে চাই লওঁ তাৎক্ষণিক কাৰণ। এইটো অলৰেডি আমি ডিছকাছ কৰিলোঁৱেই। এনফিল্ড ৰাইফলৰ প্ৰৱৰ্তন, যিটোৰ গ্ৰীজটো গো মাংস আৰু গাহৰিৰ চৰ্বিৰে তৈয়াৰী বুলি মানি লোৱা হৈছিল। ইয়াৰ দ্বাৰা ধৰ্মীয় যি আমাৰ চেতনা তাত আঘাত কৰা হৈছিল। গতিকে হিন্দু আৰু মুছলমান দুয়োটা ধৰ্মৰে সৈনিকসকলৰ মনত এটা আঘাত লাগিছিল। গতিকে তেওঁলোকে বিদ্ৰোহৰ সূচনা কৰিছিল, কিয়নো গো মাংস হিন্দু ধৰ্মত এটা বৰ্জন কৰা হৈছে, আৰু লগতে গো মাংসৰ লগতে গাহৰিৰ মাংসও ব্যৱহাৰ কৰা হৈছিল, যিটো মুছলমান ধৰ্মৰ কাৰণে বৰ্জিত। গতিকে দুয়োটা ধৰ্মৰ সৈনিকেই এই কাৰণটো লৈ আপত্তি জনাইছিল আৰু এনেধৰণৰ এটা আন্দোলন সূচনা কৰিছিল। এতিয়া চাওঁ প্ৰচলিত কাৰণ। প্ৰচলিত কাৰণৰ প্ৰথমটো লিখিছোঁ মই অৰ্থনৈতিক কাৰণ। অৰ্থনৈতিক কাৰণ অকণমান এক্সপ্লেইন কৰি দিছোঁ জাষ্ট। কৃষক শ্ৰেণীৰ ক্ষোভ, পৰম্পৰাগত উদ্যোগৰ ওপৰত নেতিবাচক প্ৰভাৱ, কৃষিৰ বাণিজ্যিকীকৰণ, এইকেইটা দিশৰ কাৰণে অৰ্থনৈতিক কাৰণৰ ওপৰত ভিত্তি কৰি এই
আন্দোলনৰ সূচনা হৈছে বুলি ক'ব পাৰি। এটা পইণ্ট সেইটো। তাৰপিছত 2 নম্বৰটো হৈছে ৰাজনৈতিক কাৰণ। বিভিন্ন ৰাজনৈতিকগত কাৰণৰ ওপৰত ভিত্তি কৰিও এই আন্দোলনৰ সূচনা হৈছিল। স্বত্ব বিলোপৰ নীতি, সহযোগী মিত্ৰতাৰ নীতি, এই নীতিসমূহৰ ওপৰত অলৰেডি মই এটা ভিডিঅ' বনাইছোঁ, আপোনালোকে তাত চাই ল'ব। স্বত্ব বিলোপৰ নীতি কি সেইটো ডিটেইলছত কোৱা হৈছে। তাৰপাছত হৈছে সামাজিক কাৰণ। সামাজিক দিশৰ ওপৰত ভিত্তি কৰিও এই আন্দোলনৰ সূচনা হৈছিল বুলি ক'ব পাৰি। উচ্চ শ্ৰেণীৰ ভাৰতীয়ক অৱজ্ঞা, ধৰ্মগুৰুসকলৰ ক্ষমতা কম কৰা, হ্ৰাস কৰা, তাৰপিছত ব্ৰিটিছ আৰু ভাৰতীয়ৰ অমিল, মানে দুইটা ব্ৰিটিছ আৰু ভাৰতীয় লোকৰ মাজত যি বিভেদ আছিল সেইটো, এইখিনিক আমি সামাজিক কাৰণ হিচাপে ধৰি ল'ব পাৰোঁ। তাৰপাছত হৈছে প্ৰশাসনিক কাৰণ। দুৰ্নীতি, ধৰ্মান্তৰণ, ক্ষতি বিলুপ্তি, বিধৱা পুনৰ্বিবাহ, ভাৰতীয়ক উচ্চ পদৰ পৰা বঞ্চিত কৰা আদি কাৰণসমূহ প্ৰশাসনিক কাৰণ হিচাপে, এইবিলাক কাৰণৰ দ্বাৰাও যে চিপাহী বিদ্ৰোহ সূচনা হৈছিল সেইটো ক'ব পাৰি। তাৰপাছত হৈছে বাহ্যিক পৰিঘটনাৰ প্ৰভাৱ। ইয়াৰ বাহিৰতো বিভিন্ন ঘটনা ঘটি আছিল, সেইবোৰৰ দ্বাৰাও এই আন্দোলন হৈছিল বুলি ক'ব পাৰি। প্ৰথম হৈছে আফগান যুদ্ধ, ক্ৰিমিয়ান যুদ্ধ বা সান্থাল বিদ্ৰোহ। তাৰপাছত হৈছে চিপাহীসকলৰ মাজত অসন্তুষ্টি। চিপাহীসকলৰ ধৰ্মীয় বিশ্বাস আৰু সংস্কাৰৰ বিৰোধিতা কৰিছিল, গতিকে তেওঁলোকৰ মাজত অসন্তুষ্টি আছিল। তাৰ ফলত এই আন্দোলনৰ সূচনা হৈছিল। তাৰপিছত মই লিখিছোঁ 1857 চনৰ বিদ্ৰোহ বিভিন্ন কাৰকৰ বাবে যিমান কম সময়ত সক্ৰিয় হৈ উঠিছিল, ঠিক তেনেদৰে অতি কম সময়ৰ ভিতৰতে ই ব্যৰ্থ হৈ পৰিছিল। ব্ৰিটিছ পক্ষই কম দিনৰ ভিতৰতে সম্পূৰ্ণৰূপে এই বিদ্ৰোহক দমন কৰিব পাৰিছিল। এই বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ এনেদৰে আলোচনা কৰিব পাৰি। ভেলিড পইণ্টছ টু ট্ৰাই, ৰাইট হেডিং। ইয়াত ভেলিড পইণ্টছ বুলি কৈছে আৰু লগতে হেডিং দিবলৈ কৈছিলে, কাৰণ বেটাৰ ক্লিয়াৰিটিৰ কাৰণে। তাৰপিছত 1 নম্বৰত লিখিছোঁ বিফল হোৱাৰ কাৰণসমূহৰ 1 নম্বৰত হৈছে শক্তিশালী ব্ৰিটিছ সৈন্যবাহিনী। ব্ৰিটিছ সেনাবাহিনী শক্তিশালী আছিল, স্মাৰ্ট কৌশল আছিল, গুৰুত্বপূৰ্ণ ক্ষেত্ৰত বিদ্ৰোহীসকলক দ্ৰুতভাৱে ৰখাই দিছিল, যিটো বিদ্ৰোহ বিফল হোৱাৰ ডাঙৰ কাৰণ। দ্বিতীয়টো হৈছে জাতীয়তাবাদৰ অভাৱ। বিদ্ৰোহকাৰীসকলৰ মাজত জাতীয়তাবাদী মনোভাৱৰ অভাৱ আছিল। কেৱল ফিৰাংগী, ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতি থকা ঘৃণাৰ বাবেহে তেওঁলোকে চিপাহীসকলক সমৰ্থন কৰিছিল, যিসকল ব্ৰিটিছসকলে ছাপোৰ্ট কৰিছিল তেওঁলোকৰ কথা কোৱা হৈছে। 3 নম্বৰত হৈছে সৰ্বভাৰতীয় অংশগ্ৰহণৰ অভাৱ। বিদ্ৰোহটো অতি স্থানীয় আৰু দেশৰ মধ্য আৰু উত্তৰ ভাৰততে সীমাবদ্ধ হৈ আছিল, যেনে দিল্লী, কানপুৰ, লক্ষ্ণৌ, ঝান্সী, বানাৰস, বৰেইলী আদি ঠাইত ই সীমাবদ্ধ হৈ আছিল। তাৰপাছত হৈছে ঐক্যৰ অভাৱ। বিদ্ৰোহীৰ মাজত ঐক্যৰ অভাৱ আছিল। এফালে বংগৰ চিপাহীয়ে বিদ্ৰোহ কৰিছিল, আনফালে পাঞ্জাৱ আৰু বম্বেৰ সৈতে কোম্পানীৰ সমৰ্থন কৰিছিল। এইটো বিৰোধাভাস। তাৰপাছত ইয়াত ফিডবেক এটা দিছে, গোটেইটো পঢ়ি চাওঁ, তাৰপাছত ক'ম। সকলো শ্ৰেণীৰ অংশগ্ৰহণৰ অভাৱ। ভাৰতৰ সকলো শ্ৰেণীৰ লোকে বিদ্ৰোহত যোগদান কৰি বিদ্ৰোহৰ বিৰুদ্ধে কাম কৰিছিল, যেনে জমিদাৰসকল, ধনদাতা, ব্যৱসায়ী, শিক্ষিত ভাৰতীয় লোক আদিসকলে চিপাহী বিদ্ৰোহ সমৰ্থন কৰা নাছিল, মানে সকলোৱে যোগদান কৰা নাছিল। তাৰপাছত হৈছে 6, শাসক শ্ৰেণীৰ পৰা কোনো সমৰ্থন নাছিল। যিসকল শাসক শ্ৰেণী আছিল তেওঁলোকৰ কোনো এই আন্দোলনত সমৰ্থন কৰা নাছিল। তাৰপাছত হৈছে অনুন্নত অস্ত্ৰ আৰু সঁজুলি। বিদ্ৰোহীসকলে সীমিত সংখ্যক বন্দুক আদি অস্ত্ৰ শস্ত্ৰ লাভ কৰিছিল, সেইকাৰণে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধত বেছি দিন টিকিব পৰা নাছিল। তাৰপাছত মই এটা সামৰণি লিখিছোঁ, ওপৰৰ আলোচনা কৰা কাৰণসমূহৰ উপৰিও অন্যান্য বহুতো কাৰণ আছিল যাৰ কাৰণে এই আন্দোলনটো বিফল হৈছিল, যেনে দুৰ্বলভাৱে সংগঠিত, উমৈহতীয়া লক্ষ্যৰ অভাৱ, বেদনা, বিকল্প পৰিকল্পনা নথকা আদি। এই বিদ্ৰোহটো আচলতে আছিল ঔপনিৱেশিক শাসনৰ চৰিত্ৰ আৰু নীতি সমাজৰ প্ৰশাসনৰ বিৰুদ্ধে জনসাধাৰণক সঞ্চিত ক্ষোভ। ব্ৰিটিছে সময়তে এই বিদ্ৰোহ দমন কৰিব পাৰিছিল, যদিও ই ভাৰতীয় জনসাধাৰণক একত্ৰিত কৰি এখন দেশৰ অন্তৰ্গত হোৱাৰ সচেতনতা প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। গতিকে মোৰ কনক্লুজনটো হৈছে এনেধৰণৰ। ইয়াত ৰিলেভেণ্ট কনক্লুজন বা ট্ৰাই টু ৰাইট শ্বৰ্ট, ইয়াত দীঘল হৈছে বুলি কৈছে, কিন্তু ভাল হৈছে বুলি কৈছে। তাৰপাছত আৰু এটা ফিডবেক আছিলে, সেইটো হৈছে ৱেল ৰিচাৰ্চ কণ্টেণ্ট, ভালদৰে লিখা হৈছে, লেজিবল হেণ্ডৰাইটিং ভাল হৈছে। আণ্ডাৰলাইন দ্য কিৱৰ্ডছখিনি আণ্ডাৰলাইন কৰিবলৈ কৈছে। তাৰপাছত প্ৰেক্টিচিং প্ৰেজেণ্টেশ্যন ইজ ইম্প্ৰেছিভ। এইখিনিয়ে হৈছে আজিৰ প্ৰশ্নৰ উত্তৰ। এই আন্দোলনৰ পৰিণতি আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ অন্ত পৰিছিল। তাৰপাছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1857 সেইটো পাছ কৰা হৈছিল। তাৰপাছত ব্ৰিটিছ ৰাজৰ আৰম্ভ হৈছিল ভাৰতবৰ্ষত।
গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।